হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। এয়া মোৰ বেটা হয়, এইজনী মোৰ বেটি হয়। হাই কৈ দিয়া, হাই হাই কৈ দিয়া। আৰু আজি কি কৰিলা কোৱাচোন? কোনে কোনে কি কৰিলা? ফাৰ্ষ্ট বেটিয়ে কোৱা। আৰু কি কৰিলা? ৰাতিপুৱা শুই উঠাৰ পৰা কি কৰিলা? আৰু কৈ দিয়া। আৰু তুমি কি কৰিলা? পঢ়িলো আৰু টিভি চালো আৰু আৰাম কৰিলো। টিভিত কি দেখিলা? কাৰ্টুন চালো আৰু নিউজ চালো আৰু একো নাই চোৱা। আৰু কি পঢ়িলা আজি কোৱাচোন? হিন্দী, ইংলিছ, অসমীয়া চব পঢ়িলো। আৰু বেটিয়ে কি পঢ়িলা? আৰু কোৱা, বেটিৰ বিষয়ে কোৱাচোন। তুমি কি খাই ভাল পোৱা, কি কৰি ভাল পোৱা? কৈ দিয়া। এইফালে চোৱা আকৌ। তুমি কি খাই ভাল পোৱা? কৈ দিয়া। কি খাই ভাল পোৱা? চাইনিজ বস্তু খাই ভাল লাগে। আৰু কোৱা। তুমি ৰুটি খাই ভাল পোৱা? ৰুটিৰ লগত আৰু কি দিয়া কোৱাচোন? কৈ দিয়া। বানানা আৰু অৰেঞ্জ আৰু মেংগো আৰু অৰেঞ্জ মেংগো আপেল কেট ভেৰি গুড, টমেটো ভেৰি গুড। আৰু কৈ দিয়া। বানানা আৰু তোমাৰ স্কুলৰ মেমে কি পঢ়ায়? তৰমুজ, ৱাটাৰমেলন তৰমুজটোকে কয় ৱাটাৰমেলন, গম পালানে? আৰু কোৱাচোন। তৰমুজ ৱাটাৰমেলন আমি এতিয়া ক'ত গৈছিলোঁ কৈ দিয়া। ডান্স স্কুলত। আৰু কি ডান্স শিকালে ছাৰে? কৈ দিয়া। কৈ দিয়া, ডান্স স্কুলত কি শিকালে? কৈ দিয়া, জলদি কৈ দিয়া। আৰু কোৱা। ৰ'বা নকৰিবা আকৌ। আৰু শুনাচোন, এই কি বুলি কয়, এনিমেলছ নেম কোৱাচোন তুমি। এনিমেলছ নেম কি আছিলে? এলিফেণ্ট আৰু কি? জিব্ৰা আৰু কৈ দিয়া ভালকে। এলিফেণ্ট, টাইগাৰ, লায়ন। আৰু কোৱা। এতিয়া ফ্ৰুটছ নেম কোৱা। ফ্ৰুটছ নেম ডালিয়া ফ্ৰুটছ নেম নহয়, ডালিয়া নহয়। ফ্ৰুটছ নেম হৈছে গ্ৰেপছ, আপেল, মেংগো, বানানা, অৰেঞ্জ, বানানা, পাইনএপল। আপেল থাকে। আৰু তোমাক পাপাই কি আনি দিয়ে? কৈ দিয়া সদায়। কি আনি দিয়ে? হাতখন বিষাই গৈছে। কি আনি দিয়ে কৈ দিয়া। কি আনি দিয়ে পাপাই? অৰেঞ্জ মেংগো আৰু আপেল গ্ৰেপছ। আৰু কৈ দিয়া। মেংগো অৰেঞ্জ আৰু কৈ দিয়া। টমেটো আৰু তুমি এটা গান গাই দিয়া, ধুনীয়াকৈ গান গাই দিয়া। ভালকে জানে মন নহয়, বেলেগ গাই দিয়া। জোকে গোৱা আকৌ, শুনি নাপাওঁ। আৰু কোৱা। আৰু কোৱা। শুনাচোন, শুনা আকৌ। ফ্লাৱাৰ্ছ নেম কৈ দিয়াচোন। ফ্লাৱাৰ্ছ নেম ডালিয়া। আৰু
লোটাছ lotus, আৰু lotus, সানফ্লাৱাৰ sunflower, মেৰিগ'ল্ড mango, আৰু mango নাথাকে মেৰিগ'ল্ড থাকে মেৰিগ'ল্ড ফুল থাকে mango ফুল ফ্লাৱাৰ থাকে হা কিতাপবোৰ চাই ল'বা মেৰিগ'ল্ড ফুল ক'ত থাকে অঁ ঠিক আছে কিতাপত চাই ল'ম শুনাচোন কথা এটা আৰু তুমি কি কৰি ভাল পোৱা গান গাই ভাল পোৱা নে কি কৰি ভাল পোৱা গান গাই ভাল পোৱা নে তুমি নে ডান্স কৰি ভাল পোৱা কৈ দিয়া ডান্স কৰি ভাল পোৱা অঁ আৰু শুনাচোন কি বুলি কয় আৰু কৈ দিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাতে ক'ব লাইক কৰিছ উম, সাবস্ক্ৰাইব কৰিছ বাই বাই ভিডিঅ'টো আৰু এটা চাব কথা যদি আমাৰ চেনেলটো ভাল পালে মীনা এক্সপ্ল'ৰিং তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইটো জনাব ঠিক আছে অ'কে বাই বাই